বাজাজ পালচাৰ RS200 গামোচাখন লাগি আছে ইয়াত আৰু গামোচাখন লাগি থকা কাৰণে চবেই চাই যায় মানে আগত দি हेलो फ्रेंड्स तो কি খবৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ মই বাস্তৱ বৰাই স্বাগতম জনাইছো আজি মোৰ মানে মনটো বহুত বেছি ভাল লাগি আছে কাৰণ ফাইনালি লৈ আহিলো মই বৰ্তমান বেংগলোৰত আছো আৰু লৈ আহিলো আজি বাজাজ পালচাৰ RS200 তো মনটো বহুত বেছি ভাল লাগি আছে বহুত দিনৰ পৰা ভাবি আছিলো বাইক এখন লম আৰু ফাইনালি আজি সেই সপোনটো পূৰ হ'ল সকলো আপোনালোকৰ মৰমৰ কাৰণে সাহস কৰিছো বাইক এখন ল'বলৈ তো আগলৈ এনেকৈ মৰম কৰি যাব কাৰণ মই আপোনালোকক এই বাইকখনেৰে বেংগলোৰৰ বহুত কিবা জেগা নেদেখা কিবা দেখাবলৈ চেষ্টা কৰিম গতিকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব लाइक और शेयर ठोक दीजिए महाकाल का धमाके लाइक और शेयर ठोक दीजिए 5000 लौटे दिख जाना चाहिए ये 4000 के लिए मैं यहाँ पे नहीं खड़ा মই যিখন বাইক লৈছো সেইখন ব্ৰেণ্ড নিউ ল'ব পৰা নাই বাৰু কাৰণ ব্ৰেণ্ড নিউ ল'বলৈ ইমান পইচা নাই ছেকেণ্ড হেণ্ড লৈছো যি হ'লেও মানে নিজৰ টকাৰে লৈছো এটা গৌৰৱ হিচাপত লৈছো মানে তো যি হ'লেও মানে মনটো খুচ ৰাখিবৰ কাৰণে ডিম্পুদাৰ দে ইয়াৰ বুলি কোৱাটোৱে যথেষ্ট নিজৰ সন্তোষ কৰিবৰ কাৰণে তো দে ইয়াৰ যি হ'লেও লৈছো তো বলক এতিয়া আপোনালোকক মই বাইকখন দেখাব গৈছো আৰু বাইকখন হ'বলৈ এইখন দেখিব পাৰিছে আপোনালোকে আগৰ পৰা দেখাই দিছোঁ এইটো আগ চাইডটো এইখনে ব্লেক কালাৰ হয় বাজাজ পালচাৰ RS200 দেখিব পাৰিছে ব্ৰেণ্ড নিউ নহয় ছেকেণ্ড হেণ্ড হয় আৰু এইফালে লগাই ৰাখিছোঁ আমাৰ অসমৰ গৌৰৱ গামোচা দেখিব পাৰিছে মানে মোৰ বাইকখন পচন্দ হ'ল NS ল'ব গৈছিলোঁ কিন্তু NS নল'লোঁ সেইটো কাৰণে RS লৈ আহিলোঁ RSখন ভাল লাগিলে কিবা এটা দেখি তো আপোনালোকে কমেণ্ট কৰি জনাব বাইকখন কেনেকুৱা লাগিছে এইখন দেখিলে বাইকখন আৰু এতিয়া বাইকখন লৈ অলপ মানে ঘূৰি আহোঁগৈ বুলি ওলাইছোঁ বলক চাই থাকক अभी मजा आएगा ना भिड़ो আৰু এইফালে লাগি আছে গামোচাখন লাগি আছে ইয়াত আৰু গামোচাখন লাগি থকা কাৰণে চবেই চাই যায় মানে আগত যিহেতু গামোচাখন লগাই দিছোঁ কি বস্তু কেনেকুৱা কি চাই যায় আৰু ফাইনেলি মই আহি পাই গ'লোঁ সেই মেইন ৰোড দেখিছে বহুত জাম মানে তেওঁ তেতিয়া গাড়ী বহুত জাম হৈ আছে তথাপিও অলপ চলাই চাওঁ বুলি আহিলোঁ ওলাই এই বাছবিলাকে মানে বহুত দিগদাৰ দিয়ে ডাঙৰ বাছবিলাকে যাবলৈ নিদিয়ে বেয়া দিগদাৰ সেইটো তো আকৌ এডোখৰ পৰা জাম পাই গ'লোঁ মানে এডোখৰ পৰা গোটেই যাম আকৌ এতিয়া अरे भाई जा रे ইয়াত এইটোৱে দিগদাৰ বাইক গাড়ী চলাবলৈ বহুত জাম হৈ যায় মানে বাইকখনৰ পিক আপ মানে ল'ব হয়হে আকৌ ৰখিব লগা হয় আৰে বাইদেউ ক'ত সোমাই দিছে বাৰু বেয়া দিগদাৰ হ'ব এইখন গোটেইখন জাম লাগি আছে মানে ভাগিছে বসন্তী
ইয়াত এটাই প্ৰব্লেম, বাইক চলাই শান্তি নালাগে আৰু আমাৰ অসমৰ নিচিনাকৈ। আগত গৈ আছে দুখন NS আৰু মই চলাইছোঁ RS। ভগাও দেই। ইয়াতো ৰাস্তাবিলাক বহুত বেয়া হৈ গ'ল মানে। অ' ভাই সাহাব, NS-খন পুৰা গুচি গ'ল। মই কিন্তু যাব নোৱাৰিলোঁ। বাছখনৰ পিছে পিছে আহি থাকিবলগীয়া হৈছে আৰু এতিয়া উপায় নাই। ভগাই দিওঁ। RS-খন চলোৱা মজা এটা আছে, পিকআপে বেলেগ। এইবিলাকে আৰু বাছবিলাকে কেনেকৈ ৰখাই ৰখাই দিয়ে আগত, বিৰাট দিগদাৰ মানে। এতিয়া আৰু টেনশ্যন নাই, এতিয়া ওৱান পাই গ'লোঁ। এতিয়া যেনেকৈ মন যায় তেনেকৈ পকাব পাৰিম। গাড়ী দেখিছে গোটেই ৰাস্তাটো এডোখৰ জেগা খালিয়ে নাই মানে, চবতে অকল গাড়ী গাড়ী, ইমানেই গাড়ী চলে তাত। এইখন অকল অভাৰব্ৰিজ, এইবোলো ওপৰ ফালে গৈ আছে। মই এতিয়া তলফালে যাম, মানে অভাৰব্ৰিজৰ তলে যাম, ওপৰে নাযাওঁ। আৰু এটা মই লৈ আহিলোঁ হেলমেট। এইটো হেলমেট, এইটো কেমেৰা লগাব ষ্টিং ফিটিং কৰি আনিছোঁ।
মানে ব্লগ ভিডিঅ' বনাবৰ কাৰণে ইয়াত হেলমেটটো কেমেৰা লগাবলৈ ফিটিং কৰি আনিছোঁ। তো অতি সোনকালে আপোনালোকে মোৰ চেনেলৰ পৰা মানে বহুত কিবা কিবি ভিডিঅ' দেখিবলৈ পাব। তো গতিকে চেনেলটো सब्सक्राइब कर दो। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। हम मालूम है तेरे बाप को मत सिखा चल। আৰু আজি মই বহুত হেপী, গতিকে মানে এইখন লৈ মই বেংগলোৰ বিভিন্ন জেগাত ঘূৰিবলৈ যাম। তো আপোনালোকে ভিডিঅ'বিলাক চাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। তো এইটো ভিডিঅ' ইমানটা সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।